গুড মৰ্ণিং সকলোৱে ৰাতিপুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ৰাতিপুৱা অকলে খোজ কঢ়াটো ইমান ইণ্টাৰেষ্টিং নহয়, সেয়েহে ভাবিছোঁ আপোনালোকৰ লগতে খোজ কাঢ়োঁ। ব'লক অলপ কথা পাতি আমি ৰাতিপুৱাটো উপভোগ কৰোঁ, এনজয় কৰোঁ, নে কি কয়? এতিয়া শাৰদীয় বতৰ, দুৰ্গা পূজা। আশা কৰোঁ আপোনালোক সকলোৱে পূজা চাব যাব। মই আছোঁ মহাদেৱপুৰা লেক পাৰ্কত। এইখন চাওক লেক। আপোনালোকে মোৰ বহুত ভিডিঅ' দেখিছে চাগে ইয়াত। ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। ৰাতিপুৱা সোনকালে উঠাৰ ফলত জীৱনত এক আমূল পৰিৱৰ্তন হ'ব পাৰে। আজি সেই বিষয়ে অলপ কথা পাতোঁ, নে কি কয়? মিষ্টাৰ হাইলেণ্ডত 70 কিলোমিটাৰ বেগত নিজৰ নতুন গাড়ী মাষ্টেংকত ঘৰলৈ বুলি গৈ আছিল আৰু বিপৰীত দিশৰ পৰা 80 কিলোমিটাৰ বেগত অহা এখন প্ৰচণ্ড বেগী ট্ৰাকে মুখামুখি সংঘৰ্ষ হৈছিল, খুন্দা মাৰিছিল, যাৰ ফলত হেলৰ অৱস্থা প্ৰায় মৃতপ্ৰায় অৱস্থা। তেজেৰে লুতুৰি পুতুৰি হৈ আছিল। যেতিয়া ৰেস্কিউ টিমে তেওঁক উদ্ধাৰ কৰিছিল, তেওঁ অচেতন অৱস্থাত পাইছিল আৰু হস্পিটেললৈ লৈ গৈ এইটো গম পালে যে তেখেতৰ 11ডাল হাড় ভাঙিছিল আৰু 7টা অপাৰেশ্যন হৈছিল। 6 দিন পিছত যেতিয়া তেওঁ জ্ঞান ঘূৰাই পাইছিল, তেতিয়া ডক্টৰে কৈছিল যে তেওঁ জীৱনত আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰে, গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব। তেতিয়া এলড্ৰইডে ভাবিছিল যে ডক্টৰে হয়তো সঁচা কথাই কৈছে, তেখেতে জীৱনত কেতিয়াও খোজ কাঢ়িব নোৱাৰিব পাৰে। কিন্তু তেখেতে এইটো নিশ্চিত কৰিছিল যে তেওঁ প্ৰতিটো ৰাতিপুৱা এনেকুৱা এটা বাতাৱৰণ সৃষ্টি কৰিব, যাৰ ফলত এটা পজিটিভ এনাৰ্জি আহে আৰু যি গোটেই দিনটো তেওঁৰ ভালদৰে অতিবাহিত হয়। আৰু সেইমতে তেওঁ 6টা কাম কৰাৰ কাৰণে এটা ৰুটিন বনাই লৈছিল আৰু এই 6টা কাম ইমানেই ইফেক্টিভ আছিল যে যিজন মানুহক ডক্টৰে গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব বুলি কৈছিল, সেইজন ব্যক্তিয়ে 2008 চনত 52 ঘণ্টাৰ মাৰাথন দৌৰিছিল আৰু আজি তেওঁ পৃথিৱীৰ এজন সফল মটিভেশ্যনেল স্পীকাৰ। তেন্তে পলম নকৰি জানক এই 6টা কাম কি। এলড্ৰইডে এই 6টা কাম মনত ৰাখিবলৈ এটা এক্ৰনেম ব্যৱহাৰ কৰিছিল, যাক চমুকে চেভাৰ্ছ বুলি কোৱা হয়। SAVERS। এছ মানে চাইলেন্স, মানে মৌনতা। দেৰিকৈ উঠাৰ ফলত আমাৰ জীৱনত বহুত দৌৰাদৌৰি হয়, অফিচ, কাম, বিভিন্ন ধৰণৰ খানা বনোৱা ইত্যাদি ইত্যাদি। কিন্তু হেলৰ মতে আমি অলপ সোনকালে উঠা দৰকাৰ। 2-3 মিনিটমান দীঘল উশাহ ল'ব লাগে এক শান্ত সমাহিত পৰিৱেশত। মেডিটেশ্যনো কৰিব পাৰোঁ বা প্ৰাৰ্থনাও কৰিব পাৰোঁ। নহ'লে জীৱনত আমাৰ যিবোৰ ভাল কাম হৈ আছে, সেইবোৰৰ বিষয়ে আমি স্মৰণ কৰিব লাগে। আমি নেদেখাজনৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে, যিটো কৰিলে আমাৰ মনত এক পজিটিভ এনাৰ্জি আহে আৰু মনটোক শক্তিশালী কৰি তোলে। এতিয়া এ মানে হৈছে এফাৰ্মেশ্যন। এফাৰ্মেশ্যন এটা এনেকুৱা পদ্ধতি যাৰ দ্বাৰা মনটোক সফলতাৰ দিশত লৈ যাবলৈ এটা অভ্যাস কৰা হয়, যি আমাৰ আত্মবিশ্বাস বঢ়াই তোলে। এইটো কেনেকৈ কৰা হয়? নিজৰ আৱেগ অনুভূতিৰ লগত নিজৰ জীৱনৰ লক্ষ্যক সংযোগ কৰি সেইটো বাৰে বাৰে মনৰ ভিতৰত আওৰাই থাকিব লাগে। আমি জীৱনত কি কৰিব বিচাৰিছোঁ আৰু জীৱনৰ পৰা আমি কি পাব বিচাৰিছোঁ। এনেকুৱা কৰি থাকিলে আমাৰ অৱচেতন মনটোক এটা আমি ছিগনেল দিওঁ, যি আমাৰ চিন্তা আৰু বিচাৰ সলনি কৰি দিয়ে আৰু লাহে লাহে আমাৰ আচৰণৰ পৰিৱৰ্তন হৈ যায় আৰু শেষত আমাৰ এটা ভাল অভ্যাস এটা গঢ়ি উঠে। এতিয়া আহিছোঁ ভি মানে হৈছে ভিজুৱেলাইজেশ্যন, মানে দেখা পোৱাটো। এইটো আপুনি যিটো চকুৰে দেখা পাইছে সেইটো নহয়, মনৰ ভিতৰত আপুনি চাব লাগিব।
এইটো এটা মানসিক আখৰা, মানে ৰিহাৰ্চেল। মনৰ ভিতৰত বিভিন্ন ধৰণৰ ছবি, ইমেজ দেখা পাব লাগিব। কোনবোৰ ছবি? যিবোৰ আপুনি জীৱনত কৰিব বিচাৰে বা আপুনি হ'ব বিচাৰে। এই টেকনিকটো টপ এথলিটসকলে ব্যৱহাৰ কৰে, যাতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। কিন্তু হেলৰ মতে আমি ভিজুৱেলাইজেশ্যন কেৱল নিজৰ জীৱনত বিচৰা বস্তুটোৰ উপৰিও আমি সেই বস্তুটো পাবলৈ কি পদ্ধতি গ্ৰহণ কৰিব লাগিব, সেইবিলাকৰ ওপৰত ভিজুৱেলাইজেশ্যন কৰিলে আমি জীৱনত বেছি ফলপ্ৰসূ হৈ পৰিব। তাৰপিছত আহিল ই মানে এক্সাৰচাইজ, অৰ্থাৎ ব্যায়াম। হেলৰ মতে যদি আমি ব্যায়াম আমাৰ দৈনিক ৰাতিপুৱাৰ ৰুটিনত যোগ কৰি দিওঁ, এড কৰি দিওঁ, তেন্তে ই কেৱল আমাক এনাৰ্জিয়ে নিদিয়ে, আমাৰ স্বাস্থ্যৰো বহুত উন্নতি কৰি দিয়ে। লগতে আমাৰ আত্মবিশ্বাস আৰু চিন্তা কৰাৰ যি ক্ষমতা, সেয়াও আমাক উন্নত কৰি দিয়ে। ব্যায়াম কৰাৰ ফলত আমাৰ মগজুত BDNF, যাক ব্ৰেইন ডিৰাইভ নিউট্ৰন ফেক্টৰ স্খলন হয়, যি এণ্টি ডিপ্ৰেশ্যনৰ কাম কৰে আৰু আমাক যিকোনো কামত অধিক মনোযোগী কৰি তোলে। আৰ মানে হৈছে ৰিডিং, অৰ্থাৎ অধ্যয়ন। হেলৰ মতে যদি আমি জীৱনত অতি সোনকালে সফল হ'ব বিচাৰোঁ, তেন্তে ই কেৱল সম্ভৱ হয় অকল অধ্যয়নৰ যোগেদি। অধ্যয়নৰ দ্বাৰা আমি নিজতকৈ বেছি গুণী, জ্ঞানী বা বিজ্ঞজনৰ পৰা বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ, আৰু যিবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰি আমি এজন সফল ব্যক্তিলৈ পৰিণত হ'ব পাৰোঁ। যেতিয়া আপুনি অধ্যয়ন কৰে, তেতিয়া আপুনি ভাবিব যে আপুনি এজন আপোনাতকৈ বেছি ইণ্টেলিজেণ্ট ব্যক্তিৰ লগত একাপ চাহ খাই আছে আৰু চাহৰ লগত বিভিন্ন ধৰণৰ আলোচনা কৰি আছে, যি আপোনাক জীৱন সম্পৰ্কে বিস্তাৰ জ্ঞান দিছে। আৰু শেষত এছ ফৰ স্ক্ৰাইবিং, মানে নিজৰ সকলো চিন্তা, বিচাৰ এখন উকা কাগজত লিখি ৰখা। এষাৰ উক্তি আছে যে এ ডাল পেঞ্চিল ইজ বেটাৰ দেন এ শ্বাৰ্পনেছ মাইণ্ড। সদায় নিজৰ মনত অহা বিভিন্ন আইডিয়াসমূহ লিখি ৰাখিব লাগে। হেলৰ মতে এই আইডিয়াবোৰ যদি আমি লিখি নাৰাখোঁ, কিছুদিন পিছত আমি এইবোৰ পাহৰি পেলাম, আৰু জীৱনৰ যিটো আমাৰ লক্ষ্য সেইটো লিখি ৰাখিলে তাৰ ফলত আমাৰ মগজুত নিউৰন উজ্জীৱিত হৈ পৰে আৰু ব্ৰেইন ৱায়াৰিং হয়। তো এয়াই আজিলৈ, ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ।